Hello everyone, বৰ্ণালী ডেকাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান অলপ আমাৰ ভাল। আজি এমাহ ধৰি মই ভিডিঅ' বনোৱা নাই ইউটিউবত। সকলোৱে চাগে মোক পাহৰিলে মোৰ ইউটিউব ফেমিলিটোৱে। কাৰণটো হ'ল যিহেতু মোৰ বহুত বেমাৰ হৈ আছিল, মেডিকেল ঘৰ এনেকুৱাকৈ থকাৰ কাৰণে মই ভিডিঅ' বনোৱা নাই, দেখুওৱা নাই। ভাবিছোঁ আকৌ কণ্টিনিউ কৰিম বুলি মনত সাহস এটা লৈছোঁ। কি হ'ল? আৰু আমাক কলি যা পানী খাই আছে আৰু বাবু স্কুল গ'ল আৰু মায়ে কিবা কৰি আছে। ঘৰত গোটৰ মিটিং আছিল, তাৰ পৰা মই আহি কিনে কাপোৰ সলোৱাই নাই। ভিডিঅ' আৰম্ভ কৰোঁ। মনটো ভাল নহয়, ভিডিঅ' কৰি থাকিলে মনটো ভাল হৈ থাকে, কিন্তু যিটো শক্তিয়ে নাছিল সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। আৰু বহুতেও আছিলে বেমাৰ হৈ থাকিলেনো বেমাৰ কিয় ভিডিঅ' বনাই, চাই ভাল নালাগে, সেইকাৰণে ভিডিঅ' বনোৱা নাই। ভাবিছোঁ আজি পৰা অলপ ভিডিঅ' আৰম্ভ কৰিম। এয়ে ইলেকশ্যনৰ হাই কৈ দিয়া, হাই দিয়া মা, জিভালৈ কিনে জিভালৈ কিনে হাই দিব দিছে। আৰু এপ্ৰিলৰ 25 তাৰিখে আমাৰ বিয়াৰ ৰিউ গ'ল, আৰু বাবু জন্ম এপ্ৰিলৰ 1 তাৰিখে গ'ল, আৰু 25 তাৰিখে আমাৰ বিয়াৰ 10টা বছৰত ভৰি দিলোঁ গ'ল। মই না ষ্টেটাছ দিছোঁ না মই হেৰি কৰিছোঁ, যিহেতু বেমাৰৰ কাৰণে এইবোৰ মনত নোহোৱা হৈ গৈছে। সেয়ে দেৰিকৈ হ'লেও কৰিছোঁ ইউটিউবৰ হেৰিত। আৰু যিহেতু 10টা বছৰ পাৰ কৰিলোঁ, আজিতো 29 তাৰিখে হ'ল, 4 দিন আগবাঢ়িলে। তথাপিতো ক'লোঁ আৰু এপ্ৰিলৰ 25 তাৰিখ আৰু বহাগৰ আমাৰ 11 তাৰিখে বিয়া গৈছিল। তুমি হোৱা আৰু এতিয়া অলপ এই ঠেটেঙা দিছে আৰু অলপ এটা দুটা সুযোগ হয়, ভালকৈ পাৰা হোৱা নাই বাৰু। এতিয়া দুপৰীয়াৰ খানা বনোৱাৰ কাৰণে যাওঁ, কি বনাওঁ কি নবনাওঁ দেখাম বাৰু পাৰাখিনি। কি মাতছি মা? চৰাইটো কি বুলি মাতছি? কি বুলি মাতছি? এখনত দিলোঁ আৰু এখনত খেলি থাকক তাই, নহ'লে ইমান বদমাছ। আৰু এইফালে মই বহুৱাব নাপাওঁতে মায়ে বহলে মাহৰ দালি ফেনখানে কাঢ়িব পৰা হৈছি মা। আৰু গাজৰ আলু দিয়া গৈছে মাহৰ দালি। এই মায়ে কৈ আছে চলি দেখাতকৈ এখন কাম কৰাই ভাল, চলি দেখাটো অলপ বৰ দিগদাৰ। চিলিণ্ডাৰ লৰাই আছে বদমাছ, এই আমাৰ বদমাছ কৰি আছে। চিলিণ্ডাৰ লৰাই থাকে, এক তাৰমানে চাৰি থাকিব লগা নিচিনা হৈছে। এতিয়া আৰু অলপ ঠেদা গাড়িছে, ভয়ো লাগে ক'ৰবাত কিবা হয় বুলি। আৰু পাপাক আছে পিছফালে আদা ৰুই কিনি আছে, আৰু মায়ে মাহৰ দালি বনালা, আৰু লগতে মাছ অলপ আছে কালি মাৰা, সেইখিনিও কিবা এটা কৰা যাব। গৰমতনো কি খাম আৰু চিম্পুল খানা। কালিৰ ভাজা মাছ এইখিনি মানে আম টেঙা দি বনালে ভাল লাগব ন? আম টেঙা ভাজা খাই ভাল লাগে। এইকেইটা আমি কি খাম আজি? মাছ আম টেঙা হৈ যাব আমাৰ 3টা মানুহ ন মাই? এনেই চালাও আম খাবা নেকি? আম মা বতাহতে আম গাজৰ খাব ন? এই বতাহতে আম হৈছিল আৰু মই ধুই কিনে এনেকৈ কাটি আছোঁ। এনেই আচাৰ বনাম, কেনেকৈ আচাৰ বনাম দেখাম বাৰু। চবে জানেই তথাপিতো কোমল আমৰ আচাৰ, বাকলিটো গুচোৱা নাই, সৰু হৈছে, বহুত টেঙা হয় সেইকাৰণে। আৰু বাকীকেইটাতো মানে মাছৰ টেঙা বনাম, আম টেঙা। মাইনাক দিবি নেকি গাজৰটো? মাইনাক দিওঁ ৰ'ব, তাই আছে মায়ে ধৰি আছে এইটো। এইদিনা আজি বাবুহঁতে মই আগত ভিডিঅ' দিছিলোঁ আৰু এমাহ হ'ল আৰু এই ঘৰৰ হালধি পচি মানে পলিং ফুটা নেকি? ফুটা নহয়, চাইডেদি পচি। এই মোনাখনত আনন্তে 2 কেজিমান হৈছে, ঘৰত ৰাখিছে খাই ঘৰত, মায়ে খুৱাইছে আৰু মায়ে দেউতাই মিলত সেই কৰি আনিছে, চাউল আছে আৰু আমি এইখিনি আনিছোঁ। মায়ে দিছে মাহৰ দালি চাকি খাবৰ কাৰণে, খাই চাওঁ। নিমখ কম হৈছে মায়ে অলপ, ধুনীয়া আছে। পাপা এই চাফা কৰি আছে। পাপা জংঘল চাফা কৰিছে পাপাই পিছফালৰ। গুড মৰ্ণিং। কালি ভিডিঅ'টো শেষ কৰা নহ'ল, আজি হৈছে নেক্সট ডে। গা পা ধুলোঁ,
কাৰণ ইমানে গেছ উঠিছে মোৰ পেট ফুলি গ'ল তাৰপিছত আৰু ভিডিঅ' কৰা সম্ভৱে নহ'ল বিচনাতে বাগৰি থাকিলোঁ ভাত খোৱাও নহ'ল ৰাতি এনেকুৱা মানে পটককৈ উঠে বেমাৰ মোৰ এইফালে বেয়া এটা মা আৰু মানুহজন যাব ওলাইছে আৰু মোৰ গোটৰ মিটিং আছে তাতে যাওঁ ভিডিঅ' দীঘলীয়া কৰি নাথাকোঁ দেখাই যাম কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আগৰ নিচিনাকৈ আজিলৈ ভিডিঅ'টি বাই বাই